ভাষা আৰু সাহিত্য সম্পৰ্ক। ভাষা হ'ল সংস্কৃতিৰ বাহক। ভাষা নোহোৱাকৈ সাহিত্য সৃষ্টি হ'ব নোৱাৰে। অসমীয়া সাহিত্য বুৰঞ্জী পমখেদি উৎপত্তি হ'ল স্থল বিচাৰি গ'লে প্ৰথমতে আমি অসমীয়া ভাষাৰ জন্ম বৃত্তান্ত আৰু জন্মলগ্ন জানিব ল'ব লাগিব। কাৰণ আগেয়ে ভাষা আৰু তাৰ পিছতে সাহিত্যৰ সৃষ্টি। অসমীয়া ভাষাটো প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা আহি ক্ৰম বিৱৰ্তনৰ মাজেৰে আহি খ্ৰীষ্টৰ দশম একাদশ শতিকা মানত অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে। অসমীয়া ভাষা মূলতঃ আৰ্য ভাষা আৰু পৰা উদ্ভৱ হ'লেও অসমীয়া ভাষাৰ গঠন কালত বিভিন্ন থলুৱা আৰ্যভিন্ন ভাষাৰ প্ৰভাৱ পৰিছে। আৰ্যভিন্ন ভাষাৰ প্ৰভাৱে অসমীয়া ভাষাক সুকীয়া গঢ় দিয়াত সহায় কৰিছে। সেয়েহে চীনা পৰিব্ৰাজক হিউৱেনচাঙে প্ৰাচীন কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ অলপ বেলেগ বুলি মন্তব্য কৰিছিল। হিউৱেনচাং ৬৪৩ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ কালত কামৰূপলৈ আহিছিল। গতিকে সপ্তম শতিকাত ভাষাটোৱে এটা সুকীয়া নিজস্ব গঢ় লৈছিল। ভাষাৰ দ্বাৰা আৰম্ভ হয় কোনো বিষয়ৰ শিক্ষণ পদ্ধতি। ভাষাৰ অবিহনে মানুহৰ সঞ্চিত অভিজ্ঞতা বিকাশ নহয়। ভাষাৰ সহায়ত মানুহে ভৌতিক অভৌতিক সংস্কৃতিৰ লগত জড়িত অনুষ্ঠানসমূহ পৰিৱৰ্তন সাধন কৰি জীয়াই ৰাখিবলৈ সক্ষম হৈছে। ভাষাই মানুহক আন জীৱ-জন্তুৰ পৰা পৃথক কৰি ৰাখিছে। কিন্তু ভাৱ প্ৰকাশ কৰিবলৈ নিৰ্দিষ্ট ভাষা নোহোৱাকৈও জীৱ-জন্তুৰ ধ্বনি প্ৰতীকৰ আশ্ৰয় গ্ৰহণ কৰে। মানুহৰ অভিজ্ঞতা ভাষাৰ দ্বাৰা প্ৰকাশিত হ'লেও সাহিত্যৰ ৰূপ লাভ কৰে। মানৱ অভিজ্ঞতা অৱধাৰিত হয় সমাজ আৰু সংস্কৃতিৰ দ্বাৰা। ভাষা আৰু অভিজ্ঞতা সাংস্কৃতিক সমন্বয়ত ৰামায়ণ মহাভাৰতৰ দৰে মহাকাব্য সৃষ্টি হৈছে। প্ৰাচীন কামৰূপলৈ আৰ্যসকলৰ আগমনৰ লগে লগে তেওঁলোকৰ ভাষা আৰু সংস্কৃতিও লগত লৈ আহিছিল। আৰ্য ভাষাৰ লগত প্ৰাচীন কামৰূপৰ ভূমিপুত্ৰসকলৰ ভাষা সমন্বয় হৈ সুকীয়া বৈশিষ্ট্যযুক্ত ভাষাৰ সৃষ্টি হয়। এই ভাষাকে পণ্ডিত সমাজে কামৰূপৰ অপভ্ৰংশ বুলিছে। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ ত্ৰয়োদশ শতিকালৈকে প্ৰাচীন কামৰূপৰ ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ দ্বাৰা লিখিত তাম্ৰ ফলক শিলালেখ আদিত অসমীয়া ভাষা আদিৰ ৰূপ ৰক্ষিত হোৱা দেখিবলৈ পোৱা যায়। এই সময়ছোৱাত প্ৰাপ্ত ভাষিক ৰূপটোৱে অসমীয়া ভাষাৰ প্ৰত্ন ৰূপৰ নিদৰ্শন দাঙি ধৰে। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেই সাহিত্য ভাষাৰ মাধ্যমতে পোহৰলৈ আহে। সমাজ যিদৰে গতিশীল সমাজৰ দাপোনস্বৰূপ সাহিত্যতো সেই গতিশীলতা অব্যাহত থাকে। সেইবাবে সমাজৰ দৰে গতিশীলতা সাহিত্যৰ এটা চৰিত্ৰ হৈ পৰে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰোত সম্পৰ্ক। সাহিত্য আৰু ভাষা দুয়োৰে পৰিপূৰক। সাহিত্য হ'ল সমাজৰ দাপোনস্বৰূপ। সমাজত বৰ্তি থকা আৱেগ অনুভূতি বিদ্ৰোহ আকাংক্ষা মৰম অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো ৰসকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্যৰ অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে। সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে। সাহিত্য বুৰঞ্জী প্ৰণেতা আৰু সাহিত্য সমালোচক সত্যেন্দ্ৰনাথ শৰ্মা ভাষাত ভাষা বৃক্ষ সাহিত্য সৌৰভময় পুষ্পস্বৰূপ। সাহিত্য নিৰ্ধাৰিত বিষয়ৰ মাজত দীৰ্ঘে বাণীয়ে কোনো এটা জাতিক জ্ঞান অভিজ্ঞতা উপলব্ধি সামাজিক মূল্যবোধ ৰীতি নীতি আচাৰ অনাচাৰ উৎসৱ পাৰ্বণ অনুষ্ঠান আদি প্ৰকাশ পায়। ভাষাৰ মৌলিক স্তৰ তথা অথবা মৌলিক সাহিত্য সমাজ আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিফলন ঘটায়। সাধুকথা নিচুকনি গীত বিহুনাম বিয়ানাম আইনাম ধাইনাম ডাকৰ বচন ফকৰা যোজনা এই সমূহতো সমাজ আৰু সংস্কৃতিৰ জীৱনৰ প্ৰকাশিত হয়। মৌখিক সাহিত্যৰ প্ৰাচীনতম বা সময় নিৰ্দিষ্টকৈ ক'ব পৰা নাযায়। মুখ বাগৰি আহোঁতে স্বাভাৱিকতে বিষয় বা ভাষাগত বা সুৰ পাৰ্থক্য হ'ব পাৰে। অসমীয়া লিখিত সাহিত্যৰ প্ৰাচীন নিদৰ্শন হিচাপে চৰ্যাপদক ধৰা হয়। মূলতঃ বৌদ্ধ ধৰ্ম আধাৰিত এই গীতসমূহৰ মাজত সাহিত্যিক ৰূপ এটি পোৱা যায়। লিখিত সাহিত্যৰ প্ৰাচীনতম ৰূপ চৰ্যাপদ পোৱাৰ আগতে কোনো লিখিত নিদৰ্শন নাপালেও আমাৰ বিকাশৰ ক্ষেত্ৰত পঞ্চম শতিকাত প্ৰাচীন শিলালেখ তামৰ ফলিসমূহত অসমৰ ভাষাৰ প্ৰাচীন ৰূপৰ আৰম্ভণিৰ চিত্ৰ এখন দেখিবলৈ পোৱা যায়। মুঠৰ ওপৰত আলোচনাৰ পৰা ইয়াকে ক'ব পাৰি যে ভাষা সাহিত্য সংস্কৃতিৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে।